গুৱাহাটীত নৱবৰ্ষ উদযাপন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, চহৰখন 24x7 চিচিটিভি নজৰত আছে, সুৰক্ষিতভাৱে উদযাপন কৰক। অসম আৰক্ষীয়ে ন' ৰিগ্ৰেট নিউ ইয়েৰ অভিযান আৰম্ভ কৰিছে, মদ্যপান কৰি বাহন চলোৱা বন্ধ কৰিবলৈ বিশেষ অভিযান। অসমত তীব্ৰ শীতলাহাও চলি থকাৰ বাবে ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত। মাজুলী আৰু বৰাক উপত্যকাৰ বিদ্যালয়সমূহো শীতলাহৰ বাবে বন্ধ ঘোষণা। অসম আৰক্ষীৰ STF দলে IMK উগ্ৰপন্থী মডিউল উন্মোচন কৰি সামাজিক মাধ্যমৰ জৰিয়তে চলা ভৰ্তি অভিযান বন্ধ কৰে। অসম আৰু ত্ৰিপুৰাত ১১ জন সন্দেহভাজন জিহাদী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে সুৰক্ষা বাহিনীয়ে। পাকিস্তানী উগ্ৰপন্থী মডিউলৰ সৈতে জড়িত এজন অভিযুক্তক আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰে। কাৰ্বি আংলং জিলাত অন্ধবিশ্বাসৰ অভিযোগত এজন দম্পতীক জ্বলাই হত্যা কৰাৰ হৃদয় বিদাৰক ঘটনা। এই ঘটনাই অসমত অন্ধবিশ্বাস বিৰোধী সজাগতাৰ প্ৰয়োজনীয়তা উন্মোচন কৰিছে। বিশেষ ভোটাৰ তালিকা সংশোধনৰ পিছত 10.56 লাখ ভোটাৰৰ নাম বাদ, নিৰ্বাচন আয়োগ। গুৱাহাটীত নৱবৰ্ষ উপলক্ষে আৰক্ষীৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নাগৰিকক ট্ৰাফিক নিয়ম মানি সুৰক্ষিতভাৱে নৱবৰ্ষ উদযাপন কৰিবলৈ আহ্বান জনায়। অসমত SIR প্ৰক্ৰিয়াৰ পিছত 10.5 লাখৰো অধিক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ। গুৱাহাটীসহ কাছাৰ অঞ্চলত তীব্ৰ কুঁৱলী আৰু ঠাণ্ডাৰ প্ৰভাৱত জনজীৱন ব্যাহত। অসমত তাপমাত্ৰা হঠাৎ হ্ৰাস, প্ৰশাসন এলাৰ্ট মোডত। নৱবৰ্ষৰ প্ৰাক্কালত অসম আৰক্ষীয়ে পথ সুৰক্ষাৰ বাবে বিশেষ অভিযান চলাই আছে। গুৱাহাটীত CCTV নজৰদাৰীৰে জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰাৰ ব্যৱস্থা। শীতলাহৰ বাবে বিদ্যালয়ৰ সময়সূচীত পৰিৱৰ্তনৰ চিন্তা চৰকাৰৰ। ২০২৬ চনৰ নৱবৰ্ষ উপলক্ষে গুৱাহাটীত সকলো সামাজিক অনুষ্ঠানৰ বাবে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। অসম আৰক্ষীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সতৰ্কতা জাননী জাৰি কৰিছে। নৱবৰ্ষৰ বাবে গুৱাহাটীৰ ট্ৰাফিক ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। আগন্তুক নিৰ্বাচনক লৈ অসমত ৰাজনৈতিক চৰ্চা তীব্ৰ হৈ উঠিছে।